Hello everyone, welcome to Craft Closet. Craft Closetলৈ স্বাগতম জনাই আজি বনাবলৈ লৈছো বেসন পাপৰি অৰ্থাৎ বেসনৰ নিমকি। আহকচোন জানি লওঁ ইনগ্ৰেডিয়েন্টছ খিনি। আমাক লাগিব বেসন, সুজি, হালদি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, ব্লেক পেপাৰ মানে জালুক, oil, refined oil or mustard oil, anything you can use. Then coriander leaves, amar dhoniya pat, aru nimokh jokmate. Etia eta bowlot 1 bowl besan aru 3 চামুচ সুজি লৈছো। এইখিনি মই মিহলাই লম। এয়া 1 চামুচ নিমখ, 1 চামুচতকৈ অলপ কম হালধি গুড়ি আৰু 1 চামুচ জিৰা গুড়ি। এবাৰ লৈছো 1 চামুচ জলকীয়া গুড়ি অৰ্থাৎ ৰেড চিলি পাউডাৰ 1 টিস্পুন, 1 চামুচ ধনিয়া গুড়ি, 1 টিস্পুন কোৰিয়েণ্ডাৰ পাউডাৰ, 1 চামুচ জালুকৰ গুড়ি, 1 টিস্পুন ব্লেক পেপাৰ পাউডাৰ। এতিয়া আটাইখিনি মিহলাই লম। ৰেচিপিটো বনোৱাৰ সময়ত ভিডিঅ' কৰা নহল, ফটোহে তুলি থৈছিলো। হেয়ে মই ফটো কেইখনকে আপোনাক ভিডিঅ' কৰি দেখুৱাবলৈ চেষ্টা কৰিছো। এবাৰ 1 চামুচ মিঠাতেল দিছো। মই মিঠাতেল ব্যৱহাৰ কৰিছো, আপুনি ৰিফাইন্ড তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি ধনিয়া পাত মই তাত মিহলি কৰি দিম। এতিয়া আটাইখিনি বস্তু মই অকমান পানী দি ভালদৰে মঠি লৈছো। মই মিঠাতেল ব্যৱহাৰ কৰিছো কিয়নো এটা ধুনীয়া কেঁচা কেঁচা গোন্ধ আহে আমাৰ মিঠাতেলৰ। আপুনি ৰিফাইন্ড তেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এই মিশ্ৰণটো এটা সৰু সৰু গোল কৰি চেপেটা কৰি দিছো আৰু নিমকি আকাৰত চেপেটা কৰি এখন প্লেটৰ ওপৰত থৈ দিছো। মই তাৱাতে বনাম, সেইকাৰণে তাৱা এখন গৰম হ'বলৈ দিছিলো আৰু তাৱাত মই এই নিমকিবোৰ এখন এখনকৈ দি দিছো। অকমান গৰম হ'বলৈ দিছো। আপুনি ঢাকন ব্যৱহাৰ কৰিব পাৰে। ঢাকন ব্যৱহাৰ কৰিলে যিটো গৰম তাপ পাব লাগে সেই তাপটো বেছি ভালকৈ পায়। এতিয়া ঢাকনখন গুচাই নিমকিবোৰ উলুটাই দিব যাতে দুইফালে সমানে হেক পায় আৰু তাপটো লাগে। গৰম তাৱাত সেকিবলৈ 5 পৰা 7 মিনিট সময় লাগিব। সেইখিনি সময়তে আপোনাৰ সম্পূৰ্ণকৈ সেকা হৈ যাব। এতিয়া আপুনি পাপৰিখিনি এখন প্লেটত নমাই থব আৰু অকমান ঠাণ্ডা হ'লে পৰিবেশন কৰিব কিয়নো ঠাণ্ডা হ'লে ধুনীয়া মচমচীয়া হয় আৰু খাবলৈ সোৱাদ হয়। এইখিনি আপুনি এটা এয়াৰটাইট কণ্টেইনাৰত থৈ দিব পাৰে। 5 পৰা 7 দিনলৈকে ভালে থাকিব। একদম সহজ ৰেচিপি, আপোনালোকে বনাই চাব পাৰে আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। ধন্যবাদ।